Hi, hello guys, and welcome back to my YouTube channel. আৰু মই আজি আছোঁ মোৰ কলেজত মই কলেজৰ পৰা মই ভ্লগ ষ্টাৰ্ট কৰিছোঁ মানে কি হ'ল ইয়াত মানে এনেই আৰু মই আপোনাক দেখাই যাম কলেজত মই কি কি কৰোঁ কি নকৰোঁ তো চাই থাকক ভিডিঅ'টো আহা নিশা দেখাই দিয়া আৰু গাইজ আৰু আমাৰ পুথিমৰা কলেজ হয় কি দেখাব লাগে আপোনাৰ চাওকচোন কি মজা কলেজ কি ধুনীয়া বাগিচা থাকে আমাৰ ইয়াত কিবা কিবি থাকে আৰু মই সাপ চাপ থাকিব পাৰে সেইবিলাক আমি নাচাওঁ আৰু মই দেখাই যাম ইয়াত মানে চব ভিডিঅ' কৰিব নোৱাৰি ন ভয় লাগে অলপমান চাই ৰাখিব এতিয়া যিহেতু অফ টাইম এতিয়া ৰুমত যাওঁ ৰুমত যাই পেলাই বহিম অলপ টাইম ক্লাছ নাই ন সেইকাৰণে অলপ টাইম বহি লওঁ বহি পেলাই তাত এনে যাওঁ আৰু ক্লাছটোত যাওঁ এনে বহোঁ নাচাকে এইফালে নাচা নাচা ইয়াৰ মানে গাইছ লাজটো বেছি যুগল ইমান আগৰ পৰা এনে ফাল্টুমি হয় ইয়াৰ নুঠে বোলে চ' ইয়াৰ লাজটো বেছি ভাবিছোঁ কি মানে ইয়াত অলপমান বেঞ্চখন আনো আনি ইয়াত বহু কাৰণ ইয়াত ধুনীয়া লাগিছে জেগাটো আৰু ধুনীয়া বতাহ আহি আছে যিহেতু ইমান গৰম সেয়ে আৰু ইয়াত গৰুবোৰ আছে আৰু আমাৰ জোকলা খাই দিওঁ মা কি ক'ম আৰু সি গ'ল গৈছে দেই আৰু তাতে বহি লওক আৰু বহি পেলাই আপোনালোকক মই কথা পাতিম কলেজৰ পৰা মানে বাহিৰৰ পৰা মানে মানুহ আহিছে সেইকাৰণে মানে তাত ঘূৰিব নিদিয়ে একেদাবি মানে ৰুমতে বহিলোঁ আৰু গাড়ী চিটটো চাওক পলাই ফুৰিছে দে হ'ব দে বাপৰে চব খাব নিদি খাব আজিলৈ পলা হ'ল ইমান দুখ মোৰ এনেকুৱা নিশা কিবা এটা কৈ দিয়া মা অৱস্থা আছোঁ দিয়া কিবা কৈ গৰম কেনেকুৱা লাগিছে ভাল লাগিছে নে গৰমটো প্ৰিয়ংকা তুমি কিবা ক'বা নেকি প্ৰিয়ংকা এই প্ৰিয়ংকা মুখখন কিয় গুচাই দিয়া ইমান দে মই উঠোঁ আৰু মই বকিম মোৰ চেনেল মই বকিম আৰু তো গাইজ ভিডিঅ'টো চাই ৰাখিব শেষলৈ সেয়াও আমি আজি আমাৰ আজি মানে নিশা আৰু মোৰ পাৰ্টি এটা আছে গাইজ ভাটিবেলা মেগী আৰু কণীৰ যদি মানে সফলভাৱে কৰিব পাৰোঁ তেতিয়াহ'লে মানে আমি যদি সহজভাৱে কৰিব পাৰোঁ তেতিয়াহ'লে তেতিয়া আমি দেখা আপোনালোকক আমি কেনেকৈ মানে মেগী পাৰ্টিটো মানে কেনেকুৱা কৰোঁ সেই আৰু শেষলৈ ভিডিঅ' চাই থাকিলে দেখা পাব বাৰু যদি মানে কৰা যায় যদি মানে খাওঁ আৰু সেই আৰু যিটো আমাৰ আছে জিম কৰা আজি অলপ মই জিম কৰিব আহিছোঁ অলপ মই জিম কৰিম আৰু আপোনালোকে চাই ৰাখক মই নাচোঁ ক'ৰবাত ভাল ঠাই প্ৰত্যেক লাগিব গাইছ আৰু এই নিশা বহি লৈছে একদম মাৰিব আৰু দেই মাৰা তই মই মোক সেই কেমেৰা ধৰ মই কৰিম ইমান আপোনালোকৰ জিমৰ ৰুমটো দেখাইছোঁ আমি লুনা বহি লোৱা ভালকৈ প্ৰিয়ংকা পারবি দে নাম রাখে বুকদান মাছো মরবি হান হাসান খাই পেলাই পাৰা হৈছে আৰু বাই নোৱাৰে গাইছ বহুত বুজাব সঁচা মানে গাইছ হাতৰ অৱস্থা তোমাৰ কেম্বা লাগি গৈছে আৰু এতিয়া মই ইয়াত অলপ মই বহি ল'ব পাৰোঁ মাই নিউ চাইকেল উঠিব পাইছে Wow. Ubah di siapa? Ayah ramah cimol
বাপৰে হৈ গ'ল আজি গাইছ আজি লৈ মানে জিম কৰাটো দেই ভিডিঅ'টো নহয় আৰু এনেকুৱা যদি মই ভিডিঅ' কৰিবৰ কাৰণে যদি পাওঁ তাৰ ৰুমৰ অকলে মজা হয় আৰু মানে কি জানে গাইছ যিহেতু মানে ইয়াত বহুত ষ্টুডেণ্ট আছে ন মানে বহুত ল'ৰা ছোৱালী আছে মানে ভিডিঅ' কৰিব অলপমান লাজ লাগে সেয়ে আৰু তো এতিয়া বাহিৰত যাওঁ বাৰু বাহিৰত যাই কিনে আপোনালোকক লগ পাই আছোঁ আকৌ আৰু গাইছ এখন হৈছে আমাৰ মহাবিদ্যালয় পুথিমাৰী মহাবিদ্যালয় খুব ধুনীয়া পৰিৱেশটো চাই লওক চাইড দি সুন্দৰ চাইড দি গম পোৱা নাই চবেই তো কলেজ যাওঁ বুলি চাই লওক খুব ধুনীয়া লাগে ইয়াৰ পৰিৱেশটো বৰ ধুনীয়া কিন্তু ইয়াৰ পৰিৱেশটো বৰ সুন্দৰ আমি আহি কেনে ভাল পাওঁ সেইকাৰণে ডেইলি কলেজে যাওঁ পঢ়বি নে এনে নাই পঢ়িব এনে হইবা দে আৰু আপোনালোকক এটা বস্তু দেখাওঁ মই চাওকচোন সেই গছ তলত বাঁহটোৰ ভিতৰত মৌৰ বাহা নহয় এইটো আপোনালোকৰ কি চৰাই এইটো শালিহাচানা আছে শালিকাৰ পোৱালি দেখিছেনে নাই বা নাজানো ইমান ধুনীয়া গছ ইয়াত মানে বাঁহ কৰি দিছে চৰাইৰ কাৰণে চ' গাইজ ভাল লাগিছে বাৰু চাই গৰমটো কেনেকুৱা লাগিছে বঢ়িয়া গৰম আজি ৰাতিপুৱাৰ পৰা ৰ'দ দিছে পুৰা একদম মজা লাগিছে ৰ'দটো আৰু কালি আমি ফুচকা বেপাৰীক অপেক্ষা কৰি আছো ফুচকা বেপাৰীটো আহি পোৱা নাই সেইকাৰণে অলপ দুখ লাগি আছে সেয়া আৰু আহিব অলপ দেৰিকে আমি যাবা টাইমত আহিব আৰু মানে সাহসে আছে কাৰণ জানেইতো ফুচকা মই কিমান ভাল পাওঁ আৰু মানে গাইছ মই বহুত দিন মানে অহা নাছিলোঁ ন বেমাৰ হৈ আছিল জ্বৰ হৈ আছিল পাছোঁ সেই পাছৰ কাৰণটো আহিছোঁ তো ইমান ৰ'দ দিছে ক'ত যাওঁ ঘৰত যাওঁ আমি ঘৰত যাওঁ আমি দহে আছো যাওঁ ই ৰিক্সাত আমি গাইছ ই ৰিক্সা পালোঁ পাই গ'লোঁ আৰু এইফালে আমি দিব আহিছোঁ আৰু এইফালে প্ৰিয়ংকা আৰু নিশাই বা দে নাচাওঁ নাই তো কোনো থৱে হ'ব দে আৰু গাইছ এতিয়া আমি ঘৰত যাই আছোঁ এতিয়া আমি ঘৰত যাওঁ আমি অলপ দেৰিকে দহে আছো ই ৰিক্সাত যাওঁ বহি পেলাই চাই থাকোঁ ভিডিঅ'টো তো যাওঁ এতিয়া ঘৰত যাই পেলাই মই যাই থাকোঁতে লগ পাই আছোঁ অলপ 5 মিনিট মিনিট ৰখোঁ আৰু মোৰ কলেজত আহিলে এখন দলং এখন পায় পুথিমাৰী দলং নহয় দে এখন হয় নেকি পুথিমাৰী দলং এখন আৰু এই পুথিমাৰী নদী সিটো এটা আৰু ইটো আহে মানে নদীটো তাৰ পৰা বৈ আহে সেয়া একদম ব্ৰহ্মপুত্ৰৰ ব্ৰীজৰ দৰে উল্টো তোৰ মোৰ এটা দলং আৰু গাইছ এই জেগাখিনি খুব ভাল লাগে পথাৰখন আৰু এই গাইছ এতিয়া আমাৰ বিপুলত নামিব টাইম হ'ল বিপুল লগ পাম তোমাক কাইলৈ বিপুল দিবি না মা বিপুল ইয়াত তোমাক কল চল খাই যাব পাৰা তুমি তোমাৰ একা খালি নহ'ব লৈ ল'বা বাই বাই আৰু গাইছ আমাক একদম ৰান লৈ আছে আমাক জেদ আৰু আমাকে আগত যাব অলপ পিছফালে অলপ কিন্তু অলপ আগত যায় আকৌ বাবু উৰি আহিছে গাইছ গাইছ এতিয়া আমি ঘৰ পাই আছোঁ ঘৰত যাম আৰু চাইকেল লৈ মই খোজকাঢ়ি ঘৰত যাম আৰু ঘৰত যাই আছোঁ পাওঁৱে আৰু অলপ পিছত ঘৰত যাই আপোনালোকক লগ পাই আছোঁ তো ভিডিঅ'টো চাই থাকক এতিয়া আহিছোঁ নিশাৰ ঘৰত আৰু আপোনালোক কলেজত কৈছিলোঁৱে যে আমি মেগী আৰু কণী খাম চ' এয়া দোকানৰ পৰা মেগী সেই পিঁয়াজ লাগে মেগী আৰু নিশাই মানে কামত লাগি গৈছে যিহেতু দেৰি হৈছে মই মানে শুই আছিলোঁ আৰু এয়া কণী দুটা তাই এটা মোৰ আৰু আপোনালোক দেখাম মানে বনাম যিহেতু দেৰি হৈছে ন সেইকাৰণে আপোনালোক দেখাই আছোঁ কি কৰোঁ তো ভিডিঅ'টো চাই থাকিব গাইজ ফাইনেলি হ'ল বহুত জল্দি কুক কৰি লৈছোঁ মানে ভিডিঅ'টো মই দেখাব নোৱাৰিলোঁ কেনেকৈ কৰিলোঁ আৰু আপোনালোকক মই দেখাওঁ আৰু স্পেচিয়েলি এটা বস্তু দেখাওঁ মানে কি হ'ল কণীটো মানে বেছি মানে সিজিব নিদিলোঁ মানে টাইম নাজানো ভালকৈ কণী সিজা চ' মানে এনেকুৱা হৈ থাকিল একো কথা নাই বাকী ইটো মানে তেনেকুৱা হৈছে ইটো মেগী এতিয়া আমি খাই লওঁ খাই পেলাই আপোনালোকক লগ পাই আছোঁ চাই থাকক ভিডিঅ'টো আৰু গাইজ খাই লোৱা শেষ আৰু ভাল লাগছে খাই পেলাই কিন্তু কণীকেইটাৰ কাৰণে অলপমান বেয়া লাগছে আৰু কোনো কথা নাই
আৰু ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগছিল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই আৰু লগ পাই আছোঁ আৰু এটা এনেকুৱা ভিডিঅ'ত তো মোৰ ভিডিঅ'টো চাই ৰাখিব বাই বাই